নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? আজি আকৌ গৰু বিহু, সেইকাৰণে এখন চালনীত এনেদৰে কলপাতখন থলোঁ। তাৰ পাছত প্ৰয়োজনীয় পাচলিখিনি ইয়াতে থলোঁ। তাৰ পাছত এক চুট কাটি ৰেডি কৰি দিলোঁ আৰু এইফালে গৰুকেইজনীক বান্ধি থোৱা হৈছে আৰু এইফালে দেউতাই আকৌ ধুনীয়াকৈ গৰুকেইজনীক গা ধুৱাইছে। যিহেতু গৰুক নোৱাবৰ কাৰণে মাহ হালধিৰ প্ৰয়োজন, সেইকাৰণে মই মাহখিনিও পিচি ল'লোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পিছে গাত বিহু নিশ্চয় লাগিছে নহয় জানো? তাৰ পাছত গৰু চাট বনোৱা হ'ল আৰু সেই গৰু চাটডালত এনেদৰে বস্তুখিনি অৰ্থাৎ পাচলিখিনি এবিধৰ পাছত এবিধ কৰি ভৰোৱা হ'ল আৰু এইডালক কোৱা হয় গৰু চাট। সকলো বস্তু পৰিপাটিকৈ ধুনীয়াকৈ মই ইয়াতে সজালোঁ আৰু এয়া গৰুক নোৱাইছোঁ, অৰ্থাৎ গৰুক মাহ হালধি সানিছোঁ আৰু এয়া হৈছে দীঘলতি মাখিলতি আৰু গৰুৰ